নমস্কাৰ আজি বিশেষকৈ আপুনি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব যে BUSD সমূহ BUSD BNB স্মাৰ্ট চেইন আপুনি কেনেধৰণে BNB লে সোয়াপ কৰিব যিসকল নিউ পাৰ্সন তেখেতলোকৰ কাৰণে বহুতেই ভিডিঅ'টো ইম্পৰ্টেন্ট তো গতিকে প্ৰথমতে কি কৰিব লাগিব আপোনাৰ যেটো ট্ৰাষ্ট ৱালেটৰ যেটো নেকি সোয়াপ অপচন এই সোয়াপ অপচন আপুনি তলত দেখা পাইছে তাত আপুনি ক্লিক কৰিব সোয়াপ অপচনত আপুনি ক্লিক কৰিলে সোয়াপ কৰাৰ লগে লগে আপুনি কি কৰিব এই যেটো ফ্ৰম BNB স্মাৰ্ট চেইন তাত নতুন পাৰ্সন সকলৰ কাৰণে তাত এথিৰাম বুলি থাকিব আপোনালোকে তাত ফাৰ্স্ট টাইম তাত আপোনালোকে ক্লিক কৰিব এই ধৰণে ক্লিক কৰি দিব আপুনি সিলেক্ট কৰিব লাগিব তাত আপুনি সিলেক্ট কৰিব লাগিব BNB স্মাৰ্ট চেইন যেটো BEP20 আপুনি তাত নেটৱৰ্কটো সিলেক্ট কৰি দিলে আৰু তলত যেটো কয়েন্স থাকিব আপোনাৰ তলত 2 BNB বিকম চেইন হৈ আছে আপুনি ইয়াতে আকৌ ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ কি আহিব আপুনি সিলেক্ট কৰিব লাগিব BNB স্মাৰ্ট চেইন যেটো নেকি BNB স্মাৰ্ট চেইন BEP20 আপুনি হে কয়েন্সটো ক্লিক কৰি দিলে ক্লিক কৰাৰ লগে লগে যেহেতু আমি BNB পৰা BSD লে কনভাৰ্ট কৰিম তো আপুনি ইয়াৰ যেটো উপৰ কয়েন ইয়াত আপুনি আকৌ ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি যত সাৰ্চ অপচন আছে সাৰ্চ অপচনত আপুনি BSD সাৰ্চ কৰি দিলে BSD সাৰ্চ কৰাৰ লগে লগে আপুনি দেখা পালে ফাৰ্স্ট অপচন আহি গল BUSD BNB পেক BUSD আপুনি সেই অপচনটো ক্লিক কৰি দিলে ক্লিক কৰাৰ লগে লগে যদি কিবা কাৰণত আপোনাৰ BNB টো ওপৰত থাকে বা BUSD টো তলত থাকে তেতিয়া আপুনি কি কৰিব এই যেটো অপচন তাত ক্লিক কৰি দিব আপোনাৰ তলৰটো ওপৰলৈ আহিব ওপৰটো তললৈ গুচি যাব এটা BUSD যেহেতু কিমান প্ৰয়োজন সাপোজ মই জাস্ট এক্সাম্পল হিচাপে $5 এটা সোয়াপ কৰো আপুনি তাতে $5 এড লিখি দিলে যদি গুটেখিনি আনিব বিচাৰে তেতিয়া আপুনি ম্যাক্স অপচনটোত ক্লিক কৰিব লাগিব কৰাৰ পিছত তলত আপোনাৰ যেটো কন্টিনিউ অপচন আছে আপুনি হে কন্টিনিউ অপচনত ক্লিক কৰি দিব সিম্পলি ক্লিক কৰাৰ পিছত আপোনাৰ জাস্ট ওয়েট কৰিব আপুনি তলত যেটো কনফাৰ্ম অপচন আছে কনফাৰ্ম অপচনত আপুনি ক্লিক কৰি দিব কনফাৰ্ম অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ পাছৱৰ্ডটো বিচাৰিব পাছৱৰ্ডটো আপুনি টাইপ কৰি দিব টাইপ কৰাৰ লগে লগে আপোনাৰ প্ৰসেসিং তো কাটি দিব কাটাৰ লগে লগে আপুনি হোমত গৈ চাব পাৰে ওকে আপোনাৰ আহি গৈছে আপুনি দেখা পালে স্ক্ৰিনত অলৰেডি ইয়াতে আহি গল $6 আছিল $5 এড হৈ আপোনাৰ $11 আহি গল এই ধৰণে আপুনি ডেইলি বেসিস ইনফৰমেশন পাবৰ কাৰণে এই সিস্টেমটোৰ মাধ্যমে ফৰসাস BSD আসাম চেনেলটো আপুনি সাবস্ক্ৰাইব কৰি লব আৰু ডেইলি বেসিস আপুনি ফৰসাস ৰিলেটেড তথ্যসমূহ জানিব পাৰিব ধন্যবাদ